এতিয়া সন্ধিয়া 7 বাজিছে আপোনালোকক এটা ঘটনা জড়িত এক ঠাইলৈ লৈ যাব বিচাৰিছো আৰু প্ৰথমতে ক'ব বিচাৰিছো মই কোনো লোকক উদ্দেশ্যি কোনো ধৰ্মক উদ্দেশ্যি না চৰকাৰক উদ্দেশ্যি বনাইছো কাৰো লগত কোনো সম্বন্ধ নাই তেনেকুৱা এটা ভিডিঅ' বনাইছো কিন্তু এনেকুৱা এক সমস্যা আছে আপোনালোকৰ ওচৰ পাজৰ চলি আছে এনে সমস্যা আপুনিও এই সমস্যাৰ সন্মুখীন হৈছে কিন্তু সেই সমস্যাৰ সমাধানো নাই উত্তৰো নাই গতিকে কি এনেকুৱা এক সমস্যা আপুনিও ভুগি থকা এক সমস্যা গতিকে চাও বলক আপুনি হয়তো কেতিয়াবা কৰবালৈ যাত্ৰা আৰম্ভ কৰিছে হয় ৰাতি নহলে দিনত আপোনাৰ এই যাত্ৰাৰ পথত ৰাস্তাৰ মাজত বহু সমস্যাৰ সন্মুখীন হৈছে তাৰে ভিতৰত এটা সমস্যা হ'ল গৰুৰ সমস্যা আপুনি যেতিয়া কৰবালৈ খৰখেদাকৈ যায় তেতিয়া আপোনাক বৰকৈ আমনি কৰে এই ৰাস্তাৰ মাজত শুই থকা গৰুৰ জাকে তেতিয়াই হয়তো আপোনাৰ মুখৰ পৰা আপুনি গালি ওলাবলৈ আৰম্ভ কৰে কিন্তু কি কৰিব গৰুটো গৰুৱে আপুনি হয়তো কেতিয়াবা গৰুৰ গৃহস্থকো বহুবাৰ গালি পাৰিছে মনৰ মাজতে গৰু পুহে বান্ধিব নাজানে ইত্যাদি ইত্যাদি কত যে নানা কথা কিন্তু কি কৰিব যি বস্তুৰ মূল্য নাই তাৰ জানো অৰ্থ আছে অৰ্থাৎ আমি যেতিয়া সৰু আছিলো দেখিছিলো ঘৰত কোৱা বা ওচৰ চুবুৰীয়া মানুহৰ মুখৰ পৰা বৰ দিগদাৰ হলে গৰুহাল বিক্ৰী কৰিব লাগিব কিন্তু আজি জানো সেই কাৰ্য সহজ তেতিয়া শুদ্ধ আছিল নে নাই নাজানো কিন্তু বৰ্তমান ৰাস্তাৰ মাজত শুই থকা গৰু গৃহস্থ যে বৰ্তমান হেৰাব ধৰিছে এয়া এক সত্য কথা কিছুদিনৰ আগৰ পৰা এই সমস্যাবোৰ বৃদ্ধি পাবলৈ ধৰিছে আপুনি ভালদৰে লক্ষ্য কৰিলে দেখিব আৰু যাৰ বাবে নিশা অন্ধকাৰত গৰুৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈছে যাৰ বাবে আপুনি কৰবালৈ যাওঁতে হয়তো মা দেউতা বা আত্মীয় স্বজনে কয় কৰবাত গ'লে গৰু ছাগলী ৰাস্তাত ওলাব পাৰে অলপ লাহেকৈ যাবি তো এয়া দেখিছে এইখিনি গৰু ৰাস্তাৰ মাজত শুই আছে এই গৰুখিনি গৃহস্থই বান্ধিব লাগে একদম সত্য কথা কোনো ইয়াত না ক'ব নোৱাৰি যে গৰুখিনি গৃহস্থই বান্ধিব লাগে কিন্তু এটা কথা যদি গৰু এটা যদি মানুহে বিকিব নোৱাৰে দিব নোৱাৰে তেনেহলে গৰু বান্ধিব কিয় সেইটো এটা সত্য কথা আৰু এইটো এটা সত্য যে ভাৰতীয় লোকে হিন্দু ধৰ্মৰ লোকে গৰু বিক্ৰী কৰিব নোৱাৰে সেইটো এটা সত্য কিন্তু এইটো এটা সত্য যে আমাৰ বহুতো লোকে এতিয়া আমি সৰুৰ পৰা দেখি আছো আমাৰ ঘৰৰ পৰিয়ালৰ মানুহে বা আমাৰ গাঁৱৰ যি ওচৰ চুবুৰীয়া মানুহ আছে সমাজ বিশেষকৈ গ্ৰাম্য জীৱনৰ লোকসকলে কেতিয়াবা এই গৰু বিক্ৰী কৰিয়েই নিজৰ ঘৰখন পোহপাল দি চলি আহিছিলে গতিকে এতিয়া সেই ব্যক্তিসকলে কি কৰিব গতিকে সমস্যাটো এনেকুৱা মই কৈছো নহয় সমস্যাটোৱে এনেকুৱা যি সমাধানো নাই আৰু উত্তৰো নাই গতিকে এই গৰুখিনি এতিয়া কি কৰিব মই অকমান আগলৈ গৈ আপোনালোকক দেখুৱাই দিছো মই চাওক আপোনালোকে এই গৰুখিনি গৃহস্থ ক্ৰমান্বয়ে হেৰাই গৈছে কিয় নেহেৰাব যদি গৰু এটা তেওঁ বিক্ৰী কৰিব নোৱাৰে গতিকে গৰুখিনি নি জানো কিবা লাভ হ'ব আৰু বিশেষকৈ এতিয়া খেতি পথাৰবোৰ কৰিব নোৱাৰা হ'ব মানুহে কাৰণ কিয়নো গৰুৰ সংখ্যাটো বৃদ্ধি পাইছে গতিকে আপুনি যদি খেতি বাতি কৰিছে তেনেহলে আপুনি জেৰুৱা জপনা দিব লাগিব তাৰোপৰিও আপুনি আপোনাৰ যি খেতি মাটি আছে সেই খেতি মাটিডৰাত আপুনি পহৰা দিব লাগিব তেতিয়াহে আপোনালোকে শস্যখিনি ভালকৈ থব পাৰিব গতিকে এনেকুৱা সমস্যা আমাৰ মাজত হৈ আছে ৰাস্তা দি আপুনি যেতিয়া পাৰ হ'ব নোৱাৰে এতিয়া কথাটো হ'ল কি আপোনালোকে ৰাস্তাত এনেকুৱা গৰু বহু দেখিছে গৰুবোৰ দেখোঁতে আপোনালোকে কি কৰিব লাগিব আপোনালোকে গৰুটো গৃহস্থ নাই হেৰাই গৈছে গতিকে আপুনি গাড়ী বা বাইক লৈ যাওঁতে গৰু খেদি পিনে বা আপুনি বাইকখন দূৰেদি লৈ যাব লাগিব কাৰণ গৰু নিজৰ পজিশ্যনতে শুই থাকিবলৈ দিব গতিকে গৰু যদি গৃহস্থই নাই গৰু বান্ধিব কোনে আপুনি যদি কাইলৈ এক্সিডেণ্ট হয় আপোনাৰ ধৰিব কাৰণ গৰুবোৰৰ গৃহস্থ হেৰাই যাবলৈ ধৰিছে গতিকে এই ব্যৱস্থাটো হৈছে সেইকাৰণে মই কৈছো এই সমস্যাটো হৈছে এক সমাধান নাইকিয়া এক সমস্যা গতিকে এনে কিছুমান বহু সমস্যা আছে যি সমস্যা কোনো উত্তৰে আজি পৰ্যন্ত নাই গতিকে এনে সমস্যাই কৈছো মই যিটো উত্তৰ কেতিয়াও নাই আৰু কেতিয়াও নহব চাগে গতিকে এনে কিছুমান সমস্যা আপোনালোকেও জনাব কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপোনালোকৰ ওচৰে পাজৰে গতিকে আপোনালোকৰ মতামত জানিবলৈ আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিলো